हेलो एभ्रिवान और पुनर्बार मैं बनस्मिताই আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু আজি আপোনালোকৰ কাৰণে মই লৈ আনিছোঁ এটা আটাৰ বাবে বনাব পৰা এটা পিঠাৰ ৰেচিপি। আৰু সেইবাবে দেখিছেনে লৈ লৈছোঁ নাৰিকল, আৰু মই আপোনালোকক কৈ যাই থাকিম ষ্টেপ বাই ষ্টেপ। আৰু ৰুকি লোৱা নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ পাত্ৰ এটাত দি দিছোঁ, আৰু এইখিনি এতিয়া ভাজিব লাগিব। ইয়াতে দি দিছোঁ চেনি, আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজি আছোঁ এইখিনি। এয়া হৈ গ'ল, নাৰিকলখিনি ভাজি লোৱা হৈ গ'ল। আৰু এইফালে লৈ লৈছোঁ এয়া আটা, আৰু আপোনালোকে যিমান বনায় সেইখিনি লৈ ল'ব। লগতে এয়া দি দিম ইয়াতে বেকিং পাউডাৰ, আৰু দি দিম ইয়াত নিমখ। আৰু এইখিনিতো জানেই সকলোৱে, কাৰণ আমি আটাৰে মানে ৰুটি বা পুৰি এনেকৈ আমি বনাই থাকোঁ। গতিকে এইখিনি ষ্টেপটো একেই হয়, আমি যেনেকৈ পুৰি বনাবৰ কাৰণে বনাওঁ তেনেকৈ। আৰু ইয়াতে দি দিছোঁ পানী, আৰু এইখিনি ধুনীয়াকৈ মঠি ল'ব লাগিব। যেনেকৈ আমি পুৰি বনাওঁ একদম তেনেকুৱা ষ্টেপেই হয়, মানে পুৰিৰেই হয় এইটো বস্তুটো। ক'ব গ'লে পুৰিৰ পৰাই বনাব পাৰোঁ একদম সহজতে, মাত্ৰ ইয়াতে এড হৈ যায় নাৰিকল ৰুকাখিনি। তো এয়া এইখিনি ধুনীয়াকৈ মঠি ল'ম। এয়া মঠি লোৱা হৈ গ'ল, আৰু এনেকৈ সৰু সৰুকৈ বল বনাই লৈ লৈছোঁ। আৰু এতিয়া এইখিনি পুৰি যেনেকৈ বনাওঁ আমি এইখিনি জানেই আপোনালোকে সকলোৱে। এতিয়া পুৰি নিচিনাকৈ আমি এইখিনি ধুনীয়াকৈ বেলি ল'ব লাগিব। আৰু এইখিনিতে মই আপোনালোকক কৈ দিছোঁ, মানে আজিৰ ৰেচিপিটোৰ কাৰণে আমাক লাগিব লগা ইনগ্ৰিডিয়েণ্টছখিনি হৈছে নাৰিকল, চেনি, বেকিং পাউডাৰ, আটা, নিমখ আৰু তেল, মানে যিকোনো তেল আৰু ৰিফাইন বা এনেকৈ, সেয়াই। আৰু বেলেগ একো নালাগে, একদম সহজতে। মানে ঘৰত আমাৰ থাকেই ন, আটা বা নাৰিকল এনেকৈতো থাকেই, বহুতৰ থাকে। গতিকে এইটো একদম সহজতে আৰু কেতিয়াবা মন গ'লে বনাই খাব পৰা ৰেচিপি হয়। আৰু এয়া মই ধুনীয়াকৈ বেলি লৈছোঁ এইখিনিতো জানেই আপোনালোকে, কাৰণ পুৰিটো আমাৰ ঘৰত একদম বনিয়ে থকা যায়, সদায় বনাই থকা যায়। এইফালে এইখিনি ধুনীয়াকৈ বনোৱা হৈ গ'ল। আৰু এতিয়া আপোনালোকক মই কেনেকৈ বনাম এইটো ষ্টেপটো শিকুৱাই দিছোঁ। আৰু ইয়াৰে ভিতৰত এনেকৈ মাজৰ ভাগত এনেকৈ হেৰিখিনি দি দিব লাগিব, পুৰখিনি, মানে নাৰিকল আমি যিখিনি ভাজি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম। আৰু এতিয়া এইটো অৱশ্যে এইখিনি যেনেকৈ যোনে যেনেকৈ জানে সেনেকৈ দিব পাৰি। আৰু এয়া এনেকৈ ধুনীয়াকৈ দি দিব, যাতে মানে তেলত দিয়াৰ লগে লগে এইখিনি খোল নাখায়, সেইটো মাত্ৰ লক্ষ্য কৰিব। বাকী যেনেকৈ দিয়ে আপোনালোকৰ ইচ্ছা, মাত্ৰ এইখিনি এনেকেই হ'ব লাগিব, যাতে এইখিনি তেলত দিয়াৰ লগে লগে মানে এই দুটা ফাটিখিনি মানে ওলাই নাযায় আৰু নাৰিকলখিনি, সেইটো মাত্ৰ ধ্যান দিব। বাকীখিনি ইমান কথা নাই, মানে যেনেকৈ দিলেও চলি যায়। আৰু ক'ব গ'লে এইটো ম'ম' নিচিনা, আৰু খালি অলপ চাইজটো ডাঙৰ হয়। আৰু আমিতো অলপমান ডাঙৰকৈ বনাইছোঁ বাৰু, কাৰণ ইমান সৰু সৰুকৈ বনালে বাৰু ধুনীয়া দেখে, ইমান সৰু সৰুকৈ বনাই থকা নাই। আৰু অলপ ডাঙৰ চাইজতে বনাইছোঁ, এনেই ঘৰত খাবলৈ মানে অকণমানেই বনাইছোঁ, আৰু বেছি ইমান বনোৱা নাই। সেইবাবে ডাঙৰকৈ এনেকৈ বনাই দিছোঁ। আৰু এয়া এনেকৈ দি দিছোঁ মই, লগতে এনেকৈ কাটা চামুচ এখন মানে এনেকৈ দি দিছোঁ, তেতিয়া মানে ধুনীয়াকৈ থাকি যায়, আৰু তো খোল নাখায় আৰু কেতিয়াও। বাকী এনেকৈ হাতেৰে দিলেও চলি যায়। এয়া মই বনাই ল'লোঁ দেই, এইকেইখন বেছি বনোৱা নাই, আৰু এনেই ঘৰত অকণমান খাবৰ কাৰণেই বনাইছোঁ। এইকেইখন বনালোঁ, মানে এইকেইখন এতিয়া ফ্ৰাই কৰিব লাগিব। আৰু এইফালে লৈ লৈছোঁ ৰিফাইন তেল, এনেকৈ দি দিছোঁ। আৰু এতিয়া এখন এখনকৈ এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, মানে পুৰি যেনেকৈ ভাজোঁ তেনেকৈ। আৰু একদম সহজ হয় এইটো বনাবৰ কাৰণে, ধুনীয়াকৈ ফুলি ফুলি যাব। আৰু এইখিনি তো আপোনালোকে চাই থাকিব। ইমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে, মানে পুৰিকেইখন যেনেকৈ ফুলে এইটো এনেকৈ ফুলিছে আৰু ধুনীয়াকৈ। এইখিনি অলপমান ৰঙচুৱা হ'ব দিম, কাৰণ মই ভাল পাওঁ, মানে এনেকৈ বগা বগা হৈ থাকিলে মই ভাল নাপাওঁ। কিছুমানে এনেকৈও ৰাখি থয়, মানে কিন্তু মই ভাল নাপাওঁ। মই মানে অকণমান ধুনীয়াকৈ ৰঙা ৰঙা যিটো আহে সেই তেনেকুৱা হ'লেহে মই ভাল পাওঁ। সেইকাৰণে মই অকণমান বেছিকৈ ভাজি আছোঁ। আৰু এনেই এইখিনি হৈয়ে গৈছে, কিন্তু মই খালি কালাৰৰ কাৰণে ইয়াতে আকৌ ভাজি আছোঁ। চ' এতিয়াই দেখিছেনে ৰঙা হৈ গৈছে ধুনীয়া, মোৰ এনেকুৱা হ'লেহে ভাল লাগে মানে।
দেখিছেনে ইমান ধুনীয়া হৈছে, পূৰা ফুলি গৈছে ধুনীয়াকৈ, একদম মচমচীয়া হৈ গৈছে। আৰু এইটো বহুত গৰম আছিলে, সেইবাবে মই আপোনালোকক ভাঙি কিনে নেদেখুৱালোঁ। আৰু এনেকৈ বাকী থকা কেইখনো ভাজিম, মই ভাজি লৈ আছোঁ। আৰু গতিকে আপোনালোকে দেখিলেই একদম সহজতে মানে বনাব পৰা এটা ৰেচিপি হয়, যিখিনি আমাৰ ঘৰত মানে থাকে আৰু এভেইলেবল থাকে। তো পটকিনে মানে যেতিয়াই মন গৈ তেতিয়াই বনাব পাৰে এনেকৈ। আৰু সেইবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া দেখিছেনে হৈ গ'ল এইখিনি। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ লগ পাম, বাই বাই।